So guys, hi, hello and welcome back to my YouTube channel Mondo Vlog. So স্বাগতম জানাইছো মই অন্য এটা নতুন ভিডিঅ'। So guys, এই আমাৰ ভোগালী বিহু দৰে পালেহি, গতিকে ভোগালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছাৰ লগতে অলপ যাচিলোঁ আৰু বিহুটো ভালে ভালে খাওক। আৰু আমাৰ এই অমিক্ৰম আহিছে, তো সাৱধানে অলপ চলিব। তো বজাৰ গ'লে মাস্ক পৰিধান কৰিব। মই মাস্ক পৰিধান কৰা নাই কাৰণ এতিয়া চাইকেল মাৰিছোঁ, পুৰা গৰম উঠিছে। তো গাইছ বিহু আহি পালেহি, সেইকাৰণে আমি এতিয়া বজাৰত যাই আছোঁ। তো মাথা কিনিব আৰু নাৰিকল চাৰিকল কিবা তিল মাহ এলা কিনিব আছে। তো ভিডিঅ'টো পৰা সকলোৱে চাব, কি কি কিনো আৰু লগতে বজাৰখন পুৰা এক্সপ্ল'ৰ কৰি দিম। তো এতিয়া মই এই চাইকেল মাৰিছোঁ। তো আজি আমি নেউলাইটা যাই আছোঁ। তো ভিডিঅ'টো লাষ্ট তক দেখতে रहिए। তো বলৰ একদম বন্ধু বালি আছে আৰু আগত দুটা মানে আমাৰ ঘৰৰ পৰা মোটামুটি 20 কিলোমিটাৰ মান আমি চাইকেল মাৰি যাব লাগিব। তো তিনিও আহি গৈছে পুৰা মাছান খুলিলে পুৰা বস্তু কিনি আৰু বিহুত খাম আৰু মজাই বেলেগ। তো ৰাস্তাটো একদম বহুত বেয়া ৰাস্তা, বেয়াৰ খেতি চাওক কি হালধীয়া আছে, কি ধুনীয়া লাগে। তো গাইছ ৰাস্তা একদম বেয়া, এই ৰাস্তাদি এইবাৰ আমি আহিও পুৰা চাইকেল মাৰান পাই গৈছোঁ আজি। আৰু মোটামুটি 13 কিলোমিটাৰ মান আছে। তো পুৰা মাৰিছোঁ আৰু এনে পাই গ'লোঁ ব্ৰিজ, এয়া নদী, এইটো নদী। তো গাইছ এতিয়া আমি ফটো উঠিম। অলপ ৰেষ্ট ল'লোঁ আৰু মোটামুটি 13 কিলোমিটাৰ মান আছে। তো ইয়াতে ফটোটো উঠিলোঁ। তো এইফালে চাওক এইবোৰা, এইটো নদী, দলংখন ভাল লাগছে। তো এতিয়া আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ব। তো লেটছ গো। তো গাইছ পুনৰ আমাৰ যাত্ৰা আৰম্ভ হ'ল। তো বলক। তো গাইছ ৰাস্তা দেখছি না, পুৰা ইয়াতে গৰখহনীয়া হৈছে আৰু এইটো দেখাই দিছে এতিয়া মাছ মাৰিব। তো ৰাস্তা একদম ভয়ানক ৰাস্তা আৰু চাইকেল আমি ঘৰ যাই পাওঁ মানে আমাৰ চাইকেল ৰিপেয়াৰিং কৰিব লাগিব। তো লাভ লছটো একে হ'ব। তো বলক চাই ৰাখোঁ ভিডিঅ'টো সকলোকে। তো গাইছ পুৰা এতিয়া নদী পাৰীতে আহি আছোঁ। তো এনা ৰাস্তা জীৱনত আজি ফাৰ্ষ্ট টাইম দেখছোঁ। ৰাস্তা একদম ভয়ানক আৰু চাব পাৰে। अरे कहना क्या चाहते हो? তো এতিয়া ৰাস্তাই দিয়ে আহিছে না পথাই দিয়ে আহিছোঁ, গমেই ধৰবাই পৰা নাই। তো যাই যাব পাৰে। ও গাইছ কি ভয়ংকৰ ৰাস্তা দেখছি না, ইয়াৰ পৰা ক'লে বোলে একেবাৰে নদীত পৰি যাম। তো ভিডিঅ' কৰি আছোঁ আৰু বললো আৰু আপোনালোক দেখাৰ কাৰণে ইমান কষ্ট কৰিছোঁ। তো গাইছ এনা ৰাস্তা জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ। আমিও নদী পাৰত থাকোঁ, কিন্তু আমাৰ সেইপিনে ইমান বেয়া নহয়। তো গাইছ অলপ ভাল কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু চৰকাৰ। ৱেলকাম টু নেউলা এতিয়া। তো ফাইনেলি বজাৰ আহি পালোঁ। এতিয়া হাঁহ এটা ল'লোঁ দিয়ক। 650 জোড়া। তো সেটা পুরা ঘুরেছো, পুরা সবজি বহুত হলছে, কাঁচা সবজি। তো গাইজ এটা মানুহ বহুত হয় নেউলা এথাৰ বজাৰত। তো আপোনাক যি লাগে চব আছে, সবজি এভৰিথিং আৰু বঢ়িয়া ভাল সবজি পায় ইয়াত। তো উৰুকা বুলি আর মাছ মাংস সব মানে এভরিথিং। তো এয়া মাতা হাঁহ বুঢ়া আনছে বেচবা।
তো যাক যি লাগে মাতা কম দামতে আৰু লোকেল মুৰ্গী লাইন ধৰি আছে তো পুৰা আহিব আৰু নিবাকে তো এই আলু বেচিছে তো বিহু জগাৰ পুৰা কৰিছে আৰু ফাইনেলি বজাৰ কৰা হ'ল এই নাৰিকল লৈছোঁ এতিয়া পিঠা কৰিম পিঠা খাব আহিব লাৰু বনাম আৰু গাইছ হাল ল'লো হে হাল ল'লো দুটা পুৰা বখলাব লাগিব আৰু উৰুকাৰ দিনা পুৰা খাম তো আহিব বিহু খাবা আমাৰ তাকে তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই তো এতিয়া আমাৰ যাত্ৰা ঘৰলৈ তো বলক আৰু বাই 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 মন্তুজ ব্লগৰ লগত আমি নেউলা পিঠা বজাৰলৈ আহিলোঁ এইবাৰ আমি আমাৰ ব্লগাৰক একো ক'ব দিয়া নাই আমি আমাৰ প্ৰাঞ্জল ভাই আৰু মই বকি আছোঁ কিবা ক'লে মাৰ খাব এতিয়া এই যদি কিবা কয় ব্লগাৰ এওঁ পুৰা মাৰ খাব मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ তো এয়া ধানৰ বজাৰ ধান বেচি আছে চাওক আমি বজাৰত দুটা ছাবস্ক্ৰাইবাৰ লগ পালোঁ তো আমাক এই মাৰা মিঠাই দিলাক আৰু এই ভাজা দিলাক আমি এতিয়া আমি মাজ ৰাস্তাত ৰখছোঁ এতিয়া খাই লওঁ তো এটা খাই লওঁ বঢ়িয়া মাৰা মিঠাই বঢ়িয়া তো যাওক আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক আৰু আমি খাম অঁ যাওক বাই বাই